কিছুদিন আগৰ পৰা দেখি আছোঁ যে কৈবৰ্তসকলক লৈ বহুতৰে মানে তুচ্ছ তাচ্ছিল্য কৰা মন্তব্য, ইয়াৰ মানে কমেণ্ট বক্সতো মন্তব্য কৰাৰ উপৰিও মানে ডাইৰেক্ট ভিডিঅ'ৰ জৰিয়তেও বহুতৰে অপমান কৰি আছে। তাৰ ভিতৰতে মানে দুদিনমানৰ আগত দেখা পালোঁ, ঠেঙালজী নামৰ এটা ফেচবুক পেজত এটা ভিডিঅ' আপলোড দিছিলে, যিটো ভিডিঅ'ত নেকি তেখেতলোকৰ সম্পূৰ্ণ কনফিডেঞ্চত তেখেতলোকে কৈ আছে কথাবিলাক, কিন্তু অলপ পিছত দেখিলোঁ তেখেতলোকে ক্ষমা বিচাৰিছে ভিডিঅ'ৰ জৰিয়তে। আৰু এই ক্ষমা তেখেতলোককে কৰা যায় যিসকলে নেকি অজানিতে ভুল কৰে। মনোজ ভাইহঁতে অজানিতে হয়তো ভুল কৰিছিলে, হয়তো মনত বেয়া ভাৱ থাকিব পাৰে, কিন্তু তেখেতলোকৰ ভিডিঅ'টোত সেইটো অজানিতে সেইটো তুচ্ছ তাচ্ছিল্য কৰা গৈছিলে, গতিকে তেখেতলোকক ক্ষমা কৰিছে। কিন্তু তোমালোকে এইটো অজানিতে কৰা ভুল নহয়, তোমালোকে এইটো জানি বুজিয়ে কৰিছা ভুলটো। তোমালোকৰ কথা সুৰ বা তোমালোকৰ ভিডিঅ'টোত স্পষ্টকৈ দেখা পোৱা গৈছে যে তোমালোকে এইটো জানি বুজিয়ে ভুল মানে কথাটো কৈছা, কাৰণ তোমালোকক হয়তো সস্তীয়া জনপ্ৰিয়তা লাগে আৰু এটা জাতিক অপমান কৰিব বিচাৰিছা। কাৰণ এনেকুৱা এটা ভিডিঅ' বনোৱাৰ লগে লগে হয়তো তোমালোকে সম্পূৰ্ণ গম পোৱা ভাইৰেল হ'বই, তোমালোকক তুচ্ছ তাচ্ছিল্য কৰিব, হয়তো তাৰপিছত ভাবিছিলা চাগে ক্ষমা কৰিব। ক্ষমা কৰি দিয়ে নিদিয়ে সেইটো আমি নাজানিম, হয়তো এইটো সংগঠনে জানিব, মই নাজানিম, মই যিহেতু সংগঠনৰ লগত জড়িত নাই। কিন্তু মই মোৰ ব্যক্তিগতভাৱে মই এইটো কেতিয়াও তোমালোকক ক্ষমা কৰিব নিবিচাৰোঁ, কাৰণ এইটো তোমালোকে জানি বুজি কৰিছা। নজনা ভুলৰহে ক্ষমা থাকে, জানি বুজি কৰা ভুলৰ ভুল নাথাকে, ক্ষমা নাথাকে। তোমালোকৰ ভিডিঅ'টোত মানে সম্পূৰ্ণকৈ কৈবৰ্ত জাতিটোক মানে ডাইৰেক্ট জানি বুজি ডাইৰেক্ট ভুল মানে তুচ্ছ তাচ্ছিল্য কৰিছা। তোমালোকে কি বুজাব বিচাৰিছা এটা জাতিক, এটা খিলঞ্জীয়া জাতিক অপমান কৰি? মানে তোমালোকে কি বুজাব বিচাৰিছা? ইয়াৰ ফলত কি হ'ব তোমালোকে জানা? অন্য জাতিবোৰে, যিবোৰ মানে অসমীয়া নহয়, সেইবোৰ জাতিবোৰে বহুত সাহস পাব, যাৰ ফলত নেকি আজিকালি সদ্যহতে দেখা যায় বহুত ঘটনা ঘটিছে। মই তোমালোকক নকওঁ, এইবোৰ কথা ডাইৰেক্ট ক'ব নোৱাৰে, মানে তোমালোকে গম পাইছে, বাতৰি চাই যিহেতু গম পোৱাই কিমান কি হৈ গৈছে অলপমান দিনৰ আগত। আৰু তেনেকুৱা প্ৰায় হৈ আছে। বহিৰাজ্যৰ মানুহবোৰে আহি অসমত অসমীয়াকে দম দিয়ে, গম পোৱাই নিশ্চয়, মই এইটো তোমালোকক ভালদৰে ক'বই নালাগে। আৰু এটা কথা, অসমৰ মানুহে যিমানেই মুখেৰে নকওক কিয় যে আজিকালি চব সমান জাতি, সমান ৰিজাৰ্ভেশ্যন ছিষ্টেমটো উঠাব লাগে, আমুক তামুক, কিন্তু তেখেতলোকৰ মনত সদায় জাতিভেদ থাকিবই। যিমানেই উচ্চ শিক্ষিত নহওক কিয় তেখেতলোকৰ জাতিভেদ থাকিবই, যিমানেই উচ্চ শিক্ষিত নহওক। মই এইটো বাস্তৱ ক্ষেত্ৰৰ পৰা কৈছোঁ। বহুত অফিচত মানে গম পোৱা যায় আৰু মানে মই নিজেই গম পাওঁ, মই নিজে যিহেতু জানো। আৰু তুমি চিডুল কাষ্ট তুমি একচুৱেলি ডুমটো পটককৈ নকয়, কাৰণ এইটো ক'লে অফেন্স হ'ব বুলি জানে তেখেতলোকে। এইটো এটা মানে অফেন্স হ'ব, মই এইটো হেৰি কৰিবও পাৰোঁ যে, সেইটো কাৰণে নকয় তেখেতলোকে ডাইৰেক্ট ক'ব বিচাৰে যে চিডুল কাষ্টে চাকৰি পটককৈ পাই যায়, আমুক তামুক। আৰে ভাই, চাকৰি পোৱাটো কিমান জটিল সেইটো যিবিলাকে দিয়ে সিহঁতিয়ে জানে। আৰু এটা কথা, ৰিজাৰ্ভেশ্যন ছিষ্টেমটো তোমালোকে দিয়া নাই, সেইটো কনষ্টিটিউশ্যনে দিছে। আৰু হাইষ্ট ৰিজাৰ্ভেশ্যন পাৰ্চেণ্টেজটো কিন্তু OBCৰ বাবেহে থাকে, হাইষ্ট চিডুল কাষ্ট বা ST কাৰণেও নাথাকে। আৰু এটা কথা কওঁ, আমাৰ চিডুল কাষ্টৰ মানুহৰ সংখ্যা যথেষ্ট কম, যাৰ বাবে নেকি আমাৰ মানুহবিলাকে হয়তো অলপ কম নম্বৰ পালেও হয়তো চাকৰি পাই যাব পাৰে। কিন্তু তেনেস্থলত OBCয়ে হওক বা জেনেৰেলেই হওক, তেখেতলোকৰ জনসংখ্যা বহুত বেছি আমাৰ তুলনাত, গতিকে আমাৰ কম। সেইটো কাৰণে আমাৰ মানুহ হয়তো শিক্ষাৰ ক্ষেত্ৰত বহুত পিছপৰাও হ'ব পাৰে। আজিকালি আগবাঢ়ি গ'ল, বহুত আগবাঢ়ি গ'ল, কিন্তু আগতে অলপ পিছপৰা আছিল যথেষ্ট। গতিকে সহজতে চাকৰি এটা পাইছিল, কাৰণ ইমান মানুহৰ সংখ্যা নাছিল। আমাৰ ৰিজাৰ্ভেশ্যন ছিষ্টেমটোত যেইটা চিট থাকে সেইকেইটা সহজতে পাই যোৱা যায়, বাকীটো জেনেৰেল আনৰিজাৰ্ভ কেটেগৰীত সোমোৱাবিলাকতো সোমাই গ'ল, সেইটো কোনো কথা নাই। গতিকে মোৰ ফালৰ পৰা ক'ব লগা সিমানেই আছিলে। ভিডিঅ'বিলাকৰ কমেণ্ট বক্সতো দেখিছোঁ বহুতে অপমানসূচক মন্তব্য কৰিছে যে নিজৰ জাতিটোক লৈ গৌৰৱ কৰিব লাগে, বুকু হেৰি কৰি ক'ব, শিৰ ফুলাই ক'বহে পাৰিব, ডিঙি শিৰ ফুলাই মই আমুক জাতিৰ। আৰে
সেইটো জাতিৰ আমি নহয়, সেইটো জাতিক লৈ আমাক অপমানসূচক মন্তব্য কৰে আগৰ পৰাই আমি দেখিয়ে আহিছোঁ। তেনেস্থলত আকৌ কিহৰ সেইটো আমাৰ জাতি হ'ল? আমিতো সেইটো নহয়, ডুম নহয় ন, কৈৱত্যহে। কিন্তু সেইটো আমাৰ অপমানসূচক মন্তব্যৰ বাবে ডুম শব্দটো আমাক ব্যৱহাৰ কৰি আগৰ পৰা লগাই আহিছে। তেনেস্থলত কোনে মানি ল'ব সেইটো কথা? আৰে ভাই, কৈৱত্য বুলি কওঁ না, বুকু ফুলাই ক'ম সেইটো কথাত, কিন্তু ডুম কিহৰ? ডুম। বাকী তহঁতৰ প্ৰথম ভিডিঅ'টোত যিমান কনফিডেঞ্চ আছিল, ক্ষমা খোজা ভিডিঅ'টো তাতকৈও ভাল লাগিলে তহঁতক, থেঙালজি। বাকী ক্ষমা কৰা নকৰাটো মই সেইটোৰ ওপৰত একো নকওঁ। আৰু মনোজ ভাইও ভিডিঅ' কমেণ্টত দেখিছোঁ বহুতে মানে লিখিছে আৰু কোনো কথা নাই, তহঁতে লিখি থাক। তহঁতৰ ফলতে ইয়াৰ আগতেও তেনেকৈ জাতিভেদ হোৱাৰ কাৰণে বেলেগে শাসন কৰিছিলে, এতিয়াও বেলেগে শাসন কৰিব অসমত অলৰেডি প্ৰায়, বুজিছে, মই ক'ব নাযাওঁ আৰু। ঠিকে আছে, ধন্যবাদ। মোৰ ভিডিঅ'টো ইমানে।